ইয়াৰ লোকেল ৰৌ মাছ লৈ আহিছোঁ, লাই শাকৰ লগত হ'ব ধুনীয়াকৈ জলকীয়া দি শীতল মাছ বেঙেনা বনাম। এয়া মাছ দেখিছে, তাত লাই শাক আছে, ধনিয়া আছে, একদম ধুনীয়াকৈ বনাম। মাছেৰে লাই শাকে আজি বিৰামবাদী বইল হ'ব। বলক এতিয়া প্ৰথমতে মাছটো লৈ ল'লোঁ, ধুই ল'লোঁ ধুনীয়াকৈ, ধুই পেলাই ইয়াতে পানী দিম, বইল বনাম মাছ। এয়া দি দিছোঁ, এয়া মাছ দিছোঁ, গৰম কৰি লৈছোঁ পানীটো প্ৰথমতে, মাছ দি দিলোঁ। তাৰপাছত লাই শাক দিম এতিয়া। লাই শাকটো অলপ ডাঙৰ হৈ থাকিলে ভাল, মানে সৰুকৈ কাটি দিলে বৰ নাইকিয়া হৈ যায়। এনেকৈ দি দিম, লাই শাক দিলোঁ। একেলগতে ইয়াত নহৰু আছে, পিঁয়াজ আছে, শীতল মাছো আছে অকণমান, ইয়াত দি দিছোঁ। সেইটো দিলোঁ। ইয়াৰ পাছত ভোট জলকীয়াটো দি দিম অলপ। দি দিছোঁ, বিলাহী দিছোঁ। বিলাহী বেছি নিদিওঁ ইয়াত, যিহেতু বাঁহগাজ দিম অলপ পিছত। বিলাহী দিলোঁ। অলপ নিমখ দি দিম। বাকী আপোনালোকে চাই থাকক, কেনেকুৱা হয় জনাব পিছত। মই এতিয়া খাবলৈ বহিছোঁ। আপোনাক কেনেকুৱা হ'ল মানে মাছৰ বইল, শীতল মাছৰ চাটনি, মাছ ফ্ৰাই, তাৰপিছত আকৌ শীতল মাছ বেঙেনা, তাৰপিছত এনেকৈ কৰি কিবাকিবি ধেৰ আইটেম। এয়া বইল মাছ, এইবোৰ মণিপুৰী আইটেম, মণিপুৰত বনোৱা এইটো আজ, এইটো বইল মাছ লাই শাক দি, শীতল মাছ আছে, বিলাহী আছে, মাছ আছে, মাছ ফ্ৰাই, বেঙেনাৰ লগত আকৌ হেৰি আছে, শীতল দিয়া আছে, আকৌ লোকেল ইয়াত জানচাক বুলি এটা বস্তু আছে, ইয়াত আছে মানে জানচাক চাটনি। এনেকৈ কৰি আৰু কিবাকিবি খাই চাওঁ কেনেকুৱা হয় বইল মাছ। এই কেনেকুৱা আছে ক'বা? হা মজা হৈছে, মজা। খাই লওঁ, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব।